Good morning. মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 5:30 হোৱা নাই, উঠিছোঁ। তাৰপিছত অলপমান তলৰ পৰা খোজকাঢ়ি আহোঁগৈ। নহ'লে গোটেই দিনটো বহি থকা হয়, ভাল নালাগে। সেইকাৰণে আজি ৰাতিপুৱা সোনকালে অলপ সাৰ পাইছোঁ, যেতিয়া ভাবিছোঁ অকণমান খোজকাঢ়ি আহোঁগৈ। ঠিক আছে, অলপ টাইম পাছত লগ পাম। অফিচ যাব ওলাই আহিছোঁ আমি। আৰু এই বেকগ্ৰাউণ্ডত থকা মিউজিকটো অলপমান ইগন'ৰ কৰিলে হ'ল। এটা ছিংগাৰ আছে আমাৰ, তেওঁ মানে গাই গৈ আছেতো, অফিচ ওলাই আহিছে আমাৰ। তো এতিয়া মই আহি পালোঁ অফিচৰ পৰা। আৰু আজি মানে গাটো বহুত বেছি বেয়া লাগিছে মোৰ। একদম এনেকুৱা লাগিছে 2-3 দিনমানৰ পৰা মই ভাত চাত খোৱা নাই নেকি, তেনেকুৱা লাগি গৈছে। এতিয়া আহি পেলাই চেঞ্জো কৰা নাই, বাছ আহি পেলাই মই ভাবিলোঁ আজি দিনটো দি একোৱেই নাই কৰা, মানে মোৰ শৰীৰটোৱেই নাই কোৱা যে কিবা এটা কৰিম। এতিয়া ভাবিলোঁ অলপমান আহি পালোঁ বুলি পেলাই। বন্ধুসকল, মই এতিয়া আহিছোঁ কিটচেন ভাত বনাবৰ কাৰণে। আৰু ভাবিছোঁ আজি সৰু সৰু মাছ আছে। মই কোনো আইডিয়া নাছিল কেনেকৈ বনাম, মানে অলপ ভাবোঁ যে এনেকৈ বনাম তেনেকৈ বনাম, তথাপিও মানে অলপ কনফিউজ হৈছিলোঁ। তো ঘৰত এবাৰ ফোন কৰি সুধিছোঁ যে কেনেকৈ বনাম। তো ভাবিলোঁ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। ইয়াত বিলাহী কাটি থৈছোঁ, আৰু তাত বেলেগ একো নিদিওঁ, বিলাহী দিয়ে বনাম। আৰু ইয়াত কেঁচা জলকীয়া অলপ ফ্লেভাৰৰ কাৰণে। আৰু এই সৰু মাছটো ভাজা, একেবাৰে সৰু মাছটো হয়। এইটো মাজত এক পিচ ডাঙৰ আহি গৈছে ক'ৰবাৰ পৰা, আৰু বাছ এইটোৱে। তেলটো ইয়াত ভালকৈ গৰম হ'বলৈ দি লওঁ। তাৰপিছত মছলা একো মই ইউজ নকৰোঁ, মছলা মই বহুত বেছিয়ে কমকৈ খাওঁ। তো খালি আদা আৰু নহৰুৱে ইউজ কৰোঁ, কিন্তু আজি আদা নহৰুও নিদিওঁ, বাছ এনেকৈয়ে বনাম। সেইটোৰ কাৰণে কিবা বেলেগ স্মেল ওলাব বুলি পেলাই কেঁচা জলকীয়াটো এড কৰি দিম ফ্লেভাৰৰ কাৰণে। এতিয়া তেল পূৰা গৰম হৈ গৈছে, তো ইয়াত এইখিনি দি দিওঁ। বিলাহী দিছোঁ ইয়াত। ইয়াততো দিয়া নাই, ইয়াত পিঁয়াজ একোৱেই দিয়া নাই। বাছ বিলাহীটো ভালকৈ মানে পূৰা ফ্ৰাই হৈ যোৱাৰ পাছত তাৰপাছতহে বাকীবোৰ ইয়াত দিম। বাকী মানে মাছটো মাত্ৰ দিম। আৰু মাছটো এতিয়াই নিদিওঁ, কাৰণ এতিয়া যদি দি দিওঁ মাছটো, তো মাছটো মানে পূৰা ভাঙি যাব, আৰু ভাঙি গ'লে সৰু মাছ খাবৰ কাৰণে বেয়া, মানে ডিঙিয়ে লাগিব কটা। তো মাছটো অলপ পাছত দিম। এতিয়া বিলাহীটো ভালকৈ ফ্ৰাই হৈ লওক। বিলাহীটো প্ৰায় ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ, তথাপি আৰু অলপমান গেছটো একদম ল' কৰি পেলাই অলপমান ঢাকনখন লগাই দিওঁ। এতিয়া অলপমান থাকক, 2-3 মিনিট। এতিয়া ঢাকনখন অলপ উঠাই চাওঁ। দেখিছে পূৰা ফ্ৰাই হৈ গৈছে ভালকৈ। আৰু আজি মোৰ কেমেৰা ধৰি দিয়া মানুহ নাই, একদম বহুত অসুবিধা হৈছে। ফ্ৰাই মানে তলত লাগিয়ে গৈছিলে অলপমান। এতিয়া পানী দি দিওঁ অলপমান। এতিয়া গেছটো অলপমান বঢ়াই দিওঁ। অথনি পূৰাই ল' কৰি থৈছিলোঁ মই, এতিয়া অলপমান বঢ়াই দিওঁ যাতে এইটো ধুনীয়াকৈ উতলি যায়। এতিয়া আকৌ ঢাকনখন অলপ টাইম দিওঁ, বেছি 2 মিনিটৰ কাৰণে ঢাকনখন দি দিওঁ। এতিয়া ঢাকনখন উঠাই পেলাই চাওঁ মানে এইটো ধুনীয়াকৈ পূৰা উতলি গৈছে। তো ইয়াত এতিয়া মাছকেইটা আমি দি দিওঁ।
এতিয়া আৰু অলপমান পানী এড কৰি দিওঁ কিয়নো পানীটো বহুত কমি গৈছে অলপমান জোলটো লাগিব ন খাওঁতে এইটো অলপমান উতলি যাওক 1 মিনিট 2 মিনিট ইয়াক মই ঢাকন মাৰি দিওঁ এতিয়া 2 মিনিট মান থাকক এনেকৈ এতিয়া হৈ গৈছে 2 মিনিট হৈ গ'ল তো মই এতিয়া চাওঁ এইটো পুৰা উতলি আছে দেখিছে ইয়াত এতিয়া মই কাটি থোৱা কেঁচা জলকীয়া কেইটা দি দিম যাতে ইয়াৰ পৰা জ্বলাটো ওলাই যায় আৰু ফ্লেভাৰটো ধুনীয়াকৈ লাগি যায় অলপ টাইম থাকক নেকি যাতে জলকীয়াটোৰ ফ্লেভাৰটো যাতে ভালকৈ লাগি যায় উতলি পেলাই পানী অলপ দি দিছোঁ কাৰণ উতলোতেতো পানী আৰু অলপ শুকাই যাব সেইটো কাৰণে পানী অলপ দি দিছোঁ ঠিক আছে এতিয়া 2 মিনিটমান থাকক তাৰপিছত হৈ যাব ধুনীয়াকৈ ৰেডি তো এতিয়া হৈ গ'ল 2 মিনিটমান তো এতিয়া চাওঁ পুৰা উতলি গ'ল আৰু বিলাহীটোৰো মানে গোটো ধুনীয়াকৈ গলি গৈছে পুৰা এতিয়া এইটো পুৰা খাব পৰা হৈ গৈছে ধুনীয়াকৈ এতিয়া এইটো নমাই দিম মই কিচেনৰ পৰা আহিলোঁ ভাত বনাই পেলাই ভাতটো একেবাৰে লৈ আহিছোঁ ৰুমতে এতিয়া ইয়াতে খাম বুলি পেলাই আৰু আজি বিশেষকৈ তেনেকৈ একো শ্বুটো কৰা নাই মই ৰাতিপুৱা মানে সদায় কিমান আৰু অফিচলৈ যাওঁ অফিচৰ পৰা আহিলোঁ কিমানো সেইখিনিকে কৰি থাকিম আৰু মোৰ তেনেকুৱা একো বিশেষ ইমান এটা হেৰি নাথাকে কাৰণ অফিচত যাওঁ আৰু সন্ধিয়া অফিচৰ পৰা আহোঁ বাছ সিমানে যদি বাহিৰত কিবা এটা যোৱা হয় তেনেহ'লে বেলেগ কথা আৰু গাটো আজি ইমান এটা ঠিক নাছিলে তো ভাবিলোঁ ৰেচিপিটোৱে শ্বেয়াৰ কৰোঁ আৰু ৰেচিপিটো সেইটো পুৰা কমন হয় চবেই তেনেকৈ প্ৰায় কৰেই তথাপিও ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি পেলাই আপোনালোকে এবাৰ ট্ৰাই কৰিব পাৰে আৰু মই নিজে বনাইছোঁ যেতিয়া মইতো বহুত খাই ভাল পাওঁ নিজৰ হাতৰ বাকী যিয়ে হওক নিজে বনোৱাটো মোৰ খুব টেষ্ট লাগে বেলেগৰো টেষ্ট লাগে তথাপিও নিজৰটো মানে বেলেগে ভাল পালেও বেয়া পালেও মই নিজে বনোৱাটো মোক ভাল লাগে খাই পেলাই আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম কালিলৈ আপোনালোকে ভিডিঅ'জবোৰ চাব ফেমিলিৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোক অলপমান আগুৱাই যাবৰ কাৰণে অলপ উৎসাহ দিব আৰু সেয়াই ঠিক আছে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম কালিলৈ বাই বাই গুড নাইট